উপকৃত হৈছে কিন্তু হেৰি এতিয়া লোন প্ৰেমত ফচি আছে আৰু কাৰোবাক কোনোবাই লৈ পলাই গৈছে, ঘৰ সংসাৰ ভাগি গৈছে। আৰু বিশেষকৈ এটা কথা, নাৰী যেতিয়া এটা মাৰাত্মক দুখ আছে, ছোৱালী ল'ৰা ছোৱালীবিলাক দূৰত অঁতাইছে আৰু ল'ৰা ছোৱালীবোৰ বৰবাদ হয়। ছোৱালীবিলাকে বাহিৰত যদি আমি পঢ়িবলৈ পঠাওঁ, সেই ছোৱালীজনী কেনেধৰণে পঢ়িছে মেলিছে, নে ৰেষ্টুৰেণ্টত সোমাইছে, নে তাক ক'ৰবাত সোমাই পিনে কিবা কৰিছে, সেইখিনি মাকৰ দায়িত্ব শাসন কৰা। আৰু নাৰীয়ে বিশেষকৈ নাৰী সদায় সতৰ্কতামূলক হ'ব লাগে আৰু নাৰী জাতিটো শিক্ষিত হ'ব লাগে। নাৰী কোনো ক্ষেত্ৰত পৰি থাকিব নালাগে। পুৰুষত থাকি নাৰী কেতিয়াও কম নহয়। গতিকে আমি পুৰুষেতো ইনকম কৰে, নাৰী জাতিয়ে তাতোতকৈ অধিক ইনকম কৰিব থাকিব লাগে। আৰু ঘৰ পৰিচালনাৰ ক্ষেত্ৰতো মতা মাইকী কাজিয়া ক্ষেত্ৰত সেই ভিতৰতো মাইকী মানুহৰ বহুত সংহিত গুণ থাকে, যাতে ঘৰখনত মানে পৰিচালনা কৰিব পাৰে, গিৰিয়েকক বুজাই বঢ়াই হেৰি কৰিব লাগে। আৰু বিশেষকৈ সঞ্চয়কে আদি কৰি মানে বহুত কৰিব পাৰে। মাইকী মানুহৰ হাতত আজিকালি চৰকাৰে বহুত সুবিধা দিছে। বহুত চিন্তা কৰি কেনে মানুহে মাইকী মানুহজনীয়ে সেই 100 টকা এটা বহুত চিন্তা কৰি কেনে কি কৰে, খৰচা কৰা টাইমত বহুত চিন্তা কৰি খৰচা কৰে। কিন্তু পুৰুষজনে পোৱাৰ লগে লগে গধূলি গ'ল খালে বলিলে ওলাই এতিয়া মনৰ হাতত পৰিলে বোলে বুবই নাপায়। মই জানো সেইটো খাই দিলে নি? মহিলাখিনিয়ে আমাৰ বিশেষকৈ মদ ভাংবিলাক বন্ধ কৰা উচিত হৈছে। এতিয়া মদ খাই মানুহৰ ঘৰখনত বহুত মানুহৰ সংসাৰ মানে চূন্য বিচ্ছিন্ন হৈ গৈছে। চবে মিলি কিনে এইটো কৰিব। গোটেই মহিলা নাৰী জাতিটো সতৰ্কতা হৈ পিনে নাৰী জাতি এক হৈ পিনে এইবিলাক আমি অভিযান চলাব পাৰিব লাগে। এতিয়া মতা মানুহটোৱে মদ খাই কমাব, 300 টকা খাই বৈ আহে। ঘৰত আহি ল'ৰা ছোৱালীবোৰ আশা কৰি থাকে বাপেক মাকে যে দেউতা কামৰ পৰা আহিব, আমালৈকে আমি চাউল তাউল নাই, আমাৰ ঘৰত মানে ভাত মুঠি পেট ভৰাই খাম। কিন্তু তেওঁ কি কৰে, 200 টকা কমাই 300 টকা খাই বৈ আহে, ঘৰত নানা অত্যাচাৰ চলে। গতিকে আমাৰ নাৰীসকলে সতৰ্কতামূলক হৈ পিনে মদ ভাং জুৱা এইবিলাক সকলোবোৰ বন্ধ কৰিব লাগে। আৰু বিশেষকৈ তাতে এটা কথা এটা মই নকৈ নোৱাৰিছোঁ। এতিয়া মানে কি হৈছে, এইবিলাক চৰকাৰে মানে হেৰিবিলাকেও বহুত প্ৰডাক্টে মানে সুবিধা দিছে মহিলাসকলক। মহিলাসকলে সেইখিনি টকা পইচা লৈ পিনে অপব্যয় হেৰি কৰিছে, অপচাৰ কৰিছে, বস্তুটো ব্যৱহাৰ কৰিব জনা নাই। ফলত কি হৈছে, লোন চোন লৈ মানে মানুহ মৃত্যু মুখতো পৰিছে। সেইখিনি যাতে লোন চোন চৰকাৰৰ ফালৰ পৰা ল'লেও মেলিলেও ভালকৈ হিচাপ নিকাচ কৰি ভাল ধৰণে চলি মেলি সেই বস্তুটো ঘূৰাব পাৰিব লাগে। যোনবোৰ টকাবোৰ এতিয়া গোটক দিছে, মানুহে কিছুমানে কি কৰিছে, ভাগ কৰি হেৰি কৰি লৈছে, কিন্তু নহয়, সেইটো নহয়, ভাগ কৰা নহয়। তেখেতলোকে এতিয়া পাইছে সঁচা কথা, 25,000 টকা এতিয়া পালে কনকলতাৰ ফালৰ পৰা। এই পইচাটো চাব, তেখেতলোকে বেংকত আকৌ জমা কৰিছে নে, তেতিয়াহে আকৌ 50,000 টকা পাব। পইচাটো অকল ভাগ কৰি ল'বলৈ নাই দিয়া। মানুহবোৰে কিছুমানে ভাগ কৰি লৈছে, পইচা পাইছে, ধুমধাম লৈছে, আমুক লৈছে, তামুক লৈছে, কিন্তু নহয়, সেই 25,000 টকাটো কেনেকৈ তেখেতলোকে 50,000 টকা কৰিব পাৰিব। সেই যেতিয়া দেখিব যে একাউণ্টত বোলে তেখেতলোকে সঁচাকৈ ইনকাম কৰিছে কিবা এটা, তেতিয়াহে চৰকাৰখনে আকৌ তেখেতলোকক বেছিকৈ অনুদান দিব। দি আছে, কিন্তু আমি মহিলাসকল সজাগ হ'ব লাগিব যে আমাক দিছে, আমাক কিহৰ কাৰণে দিছে, আমাক খাবলৈ নাই দিয়া নহয়, আমাক কিবা এটা ইনকাম কৰিবৰ কাৰণে দিছে, হয় নাই? গতিকে সেই আমি চৰকাৰে বা প্ৰডাকশ্যন এইবিলাক বহুত সুবিধা দিছে, কিন্তু আমাৰ মহিলাখিনিয়ে কামত খটাব পৰা নাই, ভাল কামত খটাব পৰা নাই, অপব্যৱহাৰ কৰিছে। গতিকে ইয়াত অশান্তিৰ সৃষ্টি হৈছে। কেতিয়াবা আঁচনিবোৰ আমি কেনেকৈ ল'ম, আমি আলোচনা কৰিলেও আমি ল'ব পাৰিম, হয় নাই? ইজনে সিজনৰ লগত আলোচনা কৰি আমি এইটোকে কৰিছোঁ, চিন্তা কৰি আছোঁ, কিন্তু কিমান সফল হ'ব নাজানো। উইভিং চেণ্টাৰ এটাৰ কাৰণে আপোনাকো মই কৈছিলোঁ কথাটো, সেইটো যদি আনিব পাৰোঁ তেতিয়াহ'লে আমাৰ মহিলাসকল বহুত উপকৃত হ'ব। আৰু সেই উইভিং চেণ্টাৰটো যদি আমি আনিব পাৰোঁ, আমি অকল অসমীয়া মানুহ বুলি নহয়, যিকোনো জাতি নাৰী জাতিয়ে প্ৰত্যেক মহিলা কৰিব পাৰিব। মতা মানুহ সেইখন হাল ববলৈ, তাঁতৰ শালখন ববলৈ মতা মানুহ ব'ব পাৰে। যদি সেইখন আনিব পাৰে যে আৰু ভাল হ'ব।